মই এখন আপোনালোকৰ ওচৰলৈ আজি এটা নতুন ভিডিঅ' লৈ আহিছোঁ। এই ভিডিঅ'টোত কোন ওলাব আপোনালোকে এবাৰ চাওকচোন। যিহেতু এই ভিডিঅ'টো মোৰ ল'ৰা গৈছে আৰু ল'ৰাই ভিডিঅ'টো কৰিছে, আপোনালোকৰ ভাল লাগিলে মোক কমেণ্টত জনাব। আপোনালোকে দেখা পাইছে বিকাশ দা আহি পাইছে। থেংক ইউ ফেভৰেট ইউটিউবাৰ অসমৰ মই মানে মিলি পোৱা নাই ইমান ডাঙৰ মানুহ আৰ্ট বনাই মই দেখি আচৰিত দেখিছোঁ। আপোনালোকে প্লিজ ছাপোৰ্ট কৰিব। আমাৰ এই বাবু কেমেৰা ক'ত? এয়া আমাৰ এই বাবু ছিলে এয়া আমাৰ গাৰ্ল পাৱাৰ ৰাইডাৰ। তেখেতে লে লাডাখ ৰাইড কৰিছে বিকাশ দাৰ লগত। গাৰ্ল পাৱাৰ মানে বুজাইছে কি মানে আপোনালোকে নিশ্চয় গম পাইছে। অকল বিকাশ দা কিমান সময় চলাইছে? জিক মিকবিলাক নেকি? গ'ল। ভিডিঅ'টো যদি ভাল পায় আপোনালোকে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব।